হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গোলাঘাটত অনুষ্ঠিত কৰা 3দিনীয়া কাৰ্যসূচীৰে টাই আহোম সমাৰোহৰ কেন্দ্ৰীয় অধিৱেশনলৈ বুলি। আপোনালোকক দেখুৱাম আজি টাই আহোম সমাৰোহৰ কেন্দ্ৰীয় অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে কিছু দৃশ্যাংশ। আপোনালোকে মোৰ ব্লগটো চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।
হাফিজ।